আজি মই জুইতে মাংস বনাব লৈছোঁ। এয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ, ভাজি আছোঁ ধুনীয়াকৈ। আৰু এইফালে দুইটা চাওকচোন খেলি আছে। জুইত বনোৱা মাংস খাই কিন্তু সঁচাই বহুত ভাল লাগে ন, টেষ্টি লাগে। এয়া চাওক মই মাংসখিনি দি দিলোঁ আৰু ভালদৰে লৰাই আছোঁ। এই দুটা আৰু খেলি আছে মাজে মাজে। মই এইফালে অকণমান জালুক দি দিছোঁ, জালুকৰ গুড়া দি দিছোঁ। মই 1 মিনিটৰ ভিডিঅ'নো কি দেখাম, অকণ কেইটামান দেখাইছোঁ। ইয়াতে মই কাটি থোৱা বিলাহী এটাও দি দিছোঁ। মাংস ভজা হৈ আছে আৰু লাহে লাহে। আৰু এটাই খৰি আনি আছে, যিহেতু জুইত বনাইছোঁ খৰিটো লাগিবই। এইফালে চাওকচোন মোৰ মাংস বনোৱা হৈছে আৰু। আপোনালোকে বাৰু জুইত বনোৱা মাংস খাই কেনে পায়? মই কিন্তু বহুত বেছি